নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাজ্যৰ চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। খবৰটো হৈছে এলপিত ৬,৪১৪টা পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে, অৰ্থাৎ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ তৰফৰ পৰা প্ৰাইমেৰী টিচাৰৰ বাবে ৬,৪১৪টা পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। বৰ্তমান সময়ত এইকেইটা পোষ্টৰ বাবে অনলাইন প্ৰক্ৰিয়া চলি আছে। বন্ধুসকল, এই ৬,৪১৪টা পোষ্টৰ বাবে কেটেগৰী ৱাইজ যদি আমি ভেকেঞ্চি লিষ্টখন চাওঁ, তেতিয়া আমি পাম যে ইউআৰত ২,৫৯৯টা, OBC NCL থকাসকলৰ বাবে ১৭৩১টা পোষ্ট, SCৰ বাবে ৯৬২টা পোষ্ট, STৰ বাবে ৪৮১টা পোষ্ট আৰু EWSৰ কাৰণে ৬৪১টা পোষ্ট ভেকেণ্ট আছে। সৰ্বমুঠ কৰি টোটেল পোষ্টৰ সংখ্যা হৈছে ৬,৪১৪টা পোষ্ট। এই পোষ্টসমূহৰ বাবে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকৰ চিটেট লাগিব। অৰ্থাৎ চিটেটৰ যোনখন প্ৰথম পেপাৰ 1 যোনখন LPৰ বাবে পতা হয়, শেষত আপোনালোকে উত্তীৰ্ণ হ'ব লাগিব। আৰু এটা কোৱালিফিকেশ্যনছ লাগিব আপোনালোকক যে প্ৰফিচিয়েঞ্চি টু টিচ থ্ৰু হিন্দী এণ্ড ইংলিছ মিডিয়া। তাৰ মানে আপোনালোকৰ হিন্দী আৰু ইংলিছত পঢ়াব পাৰিব লাগিব, অৰ্থাৎ প্ৰফিচিয়েঞ্চি থাকিব লাগিব হিন্দী আৰু ইংলিছত। বন্ধুসকল, এই LP টিচাৰৰ উপৰিও গ্ৰেজুৱেট টিচাৰো তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰৰ মুঠ পোষ্টৰ সংখ্যা হৈছে ৩,১৭৪টা আৰু ইয়াত এজ লিমিট দিছে ৩৫ বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে বেচেলাৰ্ছ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্কছ। আৰু আপোনালোকক কি লাগিব? BEd লাগিব, BEd অৰ ইকুইভেলেণ্ট ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। আৰু আপোনালোকৰ প্ৰফিচিয়েঞ্চি লাগিব ইন টিচিং হিন্দী এণ্ড ইংলিছত। গতিকে PGT টিচাৰৰ বাবেও ওলাইছে ৩,১৭৪টা পোষ্ট, য'ত আপোনালোকৰ BEd ডিগ্ৰী লাগিব। LPত আপোনালোকৰ DLED বা BEd যিকোনো এটা থাকিলে হ'ব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। গতিকে আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও উপকৃত হ'ল। থেংক ইউ।